ককাইদেউ অবিহনে বিহু উৰুঙা। কথা অনন্যা ভাগৰুৱা। পাঠ বৰষা গগৈ। নিজান বননিত শুনিছোঁ ৰিণিকি ৰিণিকি কেতেকী বিননি। হিয়া আমঠু বহাগী নিচেই কাষ পালেহি। কেইবা বছৰো ককাইদেউ তোৰ অবিহনে 16টা বহাগ, 27টা পূজা, 31টা ঘৰুৱা উৎসৱ উৰুঙা হৈ ৰৈছে। এইবাৰো তই আহিবি বুলি আয়ে চিৰা পিঠা খুন্দি যতনাই থৈছে। পিতাই কৈছে গোহালিৰ গৰুহাল এইবাৰ তয়েই নৈ পাৰলৈ লৈ যাবি। মাহ হালধিৰে গা ধুৱাই তৰালি পঘাৰে বান্ধিবি। ককাইদেউ তোৰ বাবে মই বৰ হেঁপাহেৰে ভমকা ফুলৰ গামোচা আৰু টঙালি বৈ থৈছোঁ। ককাইদেউ এইবাৰ বহাগত আহিলে মই তোৰ চাইকেলৰ কেৰিয়াৰত বহি গছৰ তলৰ বিহু চাবলৈ যাম। ককাইদেউ তই বাৰু আহিবিনে? তোৰ অবিহনে বহাগৰ বিহুতেই উৰুঙা।